নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনাৰ মোৰ ইউটিউব চেনেল অসমীয়াত সমাধানলৈ। আপোনালোকৰ বহুতেই হয়তো যোৱা ৩-৪ মাহৰ ভিতৰত এবাৰলৈ ৰিচাৰ্জ কৰিছে জিঅ' নাম্বাৰ, আৰু ৰিচাৰ্জ কৰাৰ লগে লগে আপোনালোকে কেইখনমান ভাউচাৰ পায় যে 8খন ৰিচাৰ্জ ভাউচাৰ পাব 50 টকীয়া। এইটো আপোনালোকে মেছেজত নিশ্চয় গমেই পাইছে, কিন্তু সেইকেইখন ভাউচাৰ তাতে লিখা থাকে। যদি আপুনি মাই ভাউচাৰত গৈ চাই মাই ভাউচাৰত চেক কৰিলে গম পাব ভাউচাৰ কেইখনৰ তলেৰে নন ট্ৰেন্সফাৰেবল বুলি লিখা থাকে। আৰু আজি মই আপোনালোকক এনেকুৱা এটা পদ্ধতি দেখাই দিম যাৰ দ্বাৰা আপোনালোকে সেই নন ট্ৰেন্সফাৰেবল ভাউচাৰ কেইখন ট্ৰেন্সফাৰ কৰিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আহকচোন চাই লওঁ কেনেকুৱাকৈ কৰিব পাৰি। মই এতিয়া মোবাইল স্ক্ৰীনত দেখাই দি আছোঁ। প্ৰথমতে আপুনি মাই জিঅ' খুলি লওক। মাই জিঅ' খোলাৰ পাছত এনেকুৱা এখন স্ক্ৰীন দেখা পাব। আপোনালোকে এইবিলাক কাটি দিব। তাৰপিছত এইখিনি দেখাৰ লগে লগে তলত মাই ভাউচাৰ বুলি লিখা দেখা পাব। তলত চাব একেবাৰে, তাতে ক্লিক কৰি দিয়ক। দিয়াৰ লগে লগে আপোনাৰ এখন নতুন স্ক্ৰীন দেখা পাব। ইয়াতে দেখা পাব আপুনি ভিউ বাই ট্ৰেন্সফাৰ ৰিডিম হিষ্টৰী এইবিলাক দেখা পাব। তাৰে পিছত তলত দেখা পাব ইয়াতে মাই ভাউচাৰ বুলি যে লিখা আছে নন ট্ৰেন্সফাৰেবল বুলি। দেখিছে ইয়াতে ডাইৰেক্ট লিখাই আছে যে এইকেইখন ট্ৰেন্সফাৰ কৰিব নোৱাৰি। তো তাৰপিছত ইফালে মোৰ আছে মানে 14খন 50 টকীয়া ভাউচাৰ বাকী আছে। তো এইকেইখন মই মানে ট্ৰেন্সফাৰ কৰিম, আৰু ইয়াৰে মই এখনত দেখাই দিম আপোনালোকক। বাকী আপোনালোকে গোটেইকেইখনেই পাৰিব এটা এটা ৰিচাৰ্জ কৰি পেলাই বেলেগক দিব পাৰিব। তাৰপাছত ইয়াতে বাইট ক্লিক কৰিব, ওপৰত যোনটো আছে। ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াতে আপোনাৰ প্লেনবিলাক দেখাই দিব। 399 আছে, 149, 349, 449, যোনখনে আপুনি কিনিব বিচাৰে আৰু যোনটো ভাউচাৰে আপুনি কিনিব বিচাৰে সেইখনত টিক কৰি দিয়ক। দিয়াৰ পাছত আপুনি তলত প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এখন স্ক্ৰীন দেখাব। এখন নতুন স্ক্ৰীনখনত আপুনি ইয়াতে দেখা পাব বাই, তাৰপিছত 399, এইটো কোৱান্টিটিটো 1 দেখাইছে, এইটো 1 আইটেম টোটেল 399। ঠিক আছে, এইখন 399ৰ মানে ভাউচাৰখন মই কিনিম। তো এইখনত তলত এইবাৰ মই আকৌ বাইট ক্লিক কৰি দিম। তো বাইট ক্লিক কৰি দিয়াৰ লগে লগে এইখন আকৌ নতুন স্ক্ৰীন দেখাব। এইখনত আপোনাৰ পে'মেণ্ট অপশ্যন দেখাব। আপুনি ক'ত কিহেৰে পে'মেণ্ট কৰিব পাৰিব। তো এইবিলাক পে'মেণ্টবিলাক দেখাব। আৰু ওপৰত তাৰমানে এমাউণ্টটো দেখাই আছে, দেখিছেনে? টোটেল এমাউণ্ট 349, মানে এইটো পে'এবল এমাউণ্ট। আৰু প্লেন প্ৰাইচ হৈছে আপোনাৰ 399, ডিছকাউণ্ট ভাউচাৰ এপ্লাইড -50। ঠিক আছে, মানে 50 টকা আপোনাৰ মানে ভাউচাৰখন এপ্লাই হৈ গ'ল। তো তাৰ বাবে আপুনি দিব লাগিব 349। 399ৰ পৰা আপুনি 50 টকা মাইনাছ কৰিলে 349 আপুনি দিব লাগিব। তাৰপাছত আপুনি ইয়াতে যিহেৰে পে'মেণ্ট কৰে সেইটো চিলেকশ্যন কৰি ল'লে হ'ল। মই ইয়াতে আজি ডেবিট কাৰ্ডেদি পে'মেণ্ট কৰি দেখাম আপোনালোকক। তো মই ডেবিট কাৰ্ডখন চিলেক্ট কৰিম। তো মই ডেবিট কাৰ্ডত চিলেক্ট কৰি দিলোঁ। দিয়াৰ লগে লগে এখন নতুন স্ক্ৰীন দেখা পাব। এতিয়া আপোনাৰ ইয়াতে আপোনাৰ পে'মেণ্টৰ অপশ্যন দেখাইছে ন। ইয়াতে ডেবিট কাৰ্ড চিলেকশ্যন কৰিছে, গতিকে ইয়াতে ডেবিট কাৰ্ডৰ নাম্বাৰ এইবিলাক দিব। তো ডেবিট কাৰ্ডৰ যি নাম্বাৰ আছে চব মই ইয়াতে এণ্ট্ৰি কৰি দিম। এতিয়া মই চব লিখি দিলোঁ ডেবিট কাৰ্ডৰ। এতিয়া মই মেক পে'মেণ্টত ক্লিক কৰি দিম। ইয়াৰ লগে লগে এখন নতুন স্ক্ৰীন খোলা যাব। ইয়াতে আপুনি দেখা পাব যে বেংকৰ পৰা আপুনি কিমান দিব লাগিব। ইয়াতে দেখিছেনে ট্ৰেনজেকশ্যন এমাউণ্ট 349। তো 349 আপুনি দিব লাগিব। আপোনাৰ যোনটো নাম্বাৰ মোবাইল ৰেজিষ্টাৰ নাম্বাৰ আছে বেংকৰ লগত, সেইটো নাম্বাৰত এটা OTP গুচি যাব, আৰু সেই OTPটো আপুনি ইয়াতে এণ্টাৰ দা ওৱান টাইম পাছৱৰ্ড ইয়াতে য'ত লিখা আছে মেক পে'মেণ্টৰ ওপৰৰ ফালে, তাতে আপুনি বহাই দিব লাগিব। তো মই বেংকৰ পৰা OTPটো আহি গ'ল, সেইটো মই কপি কৰি ল'লোঁ। কপি কৰি লৈ ইয়াতে যোনটো পাছৱৰ্ড দিয়া ঠাইখিনি আছে তাতে অকণমান সময় প্ৰেছ কৰি ধৰি পেজটোত ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে আপোনাৰ ইয়াতে মেক পে'মেণ্টত যদি মই ক্লিক কৰি দিওঁ, দিয়াৰ লগে লগে এইখন নতুন স্ক্ৰীন এখন দেখা পাব। তো ইয়াতে দেখিছেনে ইয়'ৰ ট্ৰেনজেকশ্যন ইজ ছাকচেছফুল, মানে এইখন আপোনাৰ হৈ গ'ল। মানে ভাউচাৰখন কিনি ল'লে আপুনি 399খন। এতিয়া ৰিচাৰ্জ হোৱা নাই বাৰু। ডানত ক্লিক কৰি দিলোঁ মই। এতিয়া ডানত ক্লিক কৰি দিয়াৰ লগে লগে এখন নতুন স্ক্ৰীন খুলিব। ইয়াতে আপুনি দেখিছে মাই ভাউচাৰত ওপৰত এখন 399 কোৱান্টিটি 1 আহি গৈছে। তো এতিয়া এইখন মই ৰিডিম কৰিম। তো ডাইৰেক্ট ৰিডিমত ক্লিক কৰি দিলে হ'ল।
ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো অপশ্যন দেখাব এইটো আপুনি নিজৰ নম্বৰত ৰিচাৰ্জ কৰিব পাৰে নহ'লে বা আন কোনো নম্বৰত ৰিচাৰ্জ কৰিব পাৰে যেনেকৈ মই আন কোনো নম্বৰত ৰিচাৰ্জ কৰিম গতিকে মই তলত ৰিচাৰ্জ এনাদাৰ নম্বৰত মই টিক কৰি দিলোঁ দিয়াৰ পাছত ইয়াতে মই নাম্বাৰটো বহাই দিম যোনটো নম্বৰত মই ৰিচাৰ্জ কৰিম তো সেই নাম্বাৰটো মই ইয়াতে বহাই দিম দি এইবাৰ সাবমিটত ক্লিক কৰি দিলোঁ সাবমিটত ক্লিক কৰি দিলোঁ দিয়াৰ লগে লগে তলৰ ফালে এইটো কনফাৰ্মটো হাইলাইট হৈ গ'ল কনফাৰ্মত ক্লিক কৰি দিলোঁ দিয়াৰ পাছত এতিয়া দেখিছেনে ইয়াতে আপোনাৰ দেখাই দিছে যে জিঅ' নম্বৰ হেজ বিন ছাকচেছফুলি ৰিচাৰ্জড বাছ এইখিনিয়ে হৈ গ'ল তেতিয়া মই ডানত ক্লিক কৰি দিলোঁ ডানত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সেই যোনখন 399 ভাউচাৰ আছিল সেইখন ইয়াৰ পৰা নোহোৱা হৈ গ'ল বাছ এনেকুৱাকৈ আপুনি ৰিচাৰ্জ কৰিলে কৰিব পাৰিব বেলেগ নাম্বাৰটো যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে নিশ্চয় লাইক কৰিব আৰু যদি কোনোবা নজনা মানুহ আছে এইবিলাক শ্বেয়াৰ কৰি দিব তেখেতসকলৰ মাজত ভিডিঅ'টো আৰু যদি এনেকুৱা ভিডিঅ' ভৱিষ্যতে চাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ